হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। তো গাইজ আপুনি দেখিছে গামোচা চামোচা লৈ লৈছোঁ। মই গৈ আছোঁ মন্দিৰত। আজি যিহেতু মঙলবাৰ, তো হনুমান মন্দিৰত গৈ আছোঁ। শেষলৈকে ভিডিঅ'টো চাই থাকক। লগৰখিনিও ওলাইছে, লগৰখিনিৰ লগত এতিয়া যাম। সিহঁতো ওলাই মেলি আহিছে। তো ব্লগটো শেষলৈকে চাই থাকক আৰু অলপমান গাইজ মৰম দিব। আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া সকলোতকৈ আগতে আপোনালোকে ভিডিঅ'টো চাব পাৰিব। গাইজ তেন্তে গৈ থাকোঁ ব'লক। এইফালে লগৰকেইটা গৈ আছে দেখিছে, মন্দিৰলৈ গৈ আছোঁ। আজি গাইজ বজাৰো লাগিছে, চাব পাৰে। সেইফালে মঙলবৰীয়া আজি বজাৰ আৰম্ভ হৈ গৈছে। বজাৰ সেইফালে গাইজ সিহঁতে গৈ আছে। বজাৰ লাগিছে। গাইজ এফালে চাকি তাকি জ্বলোৱা হৈ গ'ল। এফালে আছে দেখিছে। সেফালে আমাৰ তামোল লৈছে দেখিছে। সেইফালে এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। সেইকেইজন দেখিছে। এইফালে গাইজ বজাৰ। চাওক এইফালে চাহ খাই আছে। মুখখন দিয়া নাই গাইজ বুলি। হেল্ল' তালৈ নাই যোৱা, এই